দুর্গাপি দেখতেছে লাগাই আছে এই যে সাবানে দে হোক সাবানে দে এই 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 আজি এটা বিশেষ কামত ওলাই গৈছো এই যে আহি পালো আহো হা আইছো এই যে আহি আমি এতিয়া ওলাইছো এতে আহি পালে আজি এটা বিশেষ কামত যাবলৈ ওলাইছো মোৰো আজি গাটো ইমান ভাল নহয় মোৰ অলপ চকুত ইনফেকশন দি আছে তো অলপ চাউণ্ডটো কমাই দে নহলে মোৰ কপিৰাইট লাগি যাব কমাই দিছো মেইন হল কপিৰাইট সো আমি তো মোৰ ইয়াতে পিছপিনে বেছি বাজে জোৰে জোৰে এইটো অলপ অফ কৰি দে না তো চাই থাকক মোৰো ইমান ভাল নহয় মোৰ চকুটো অলপ প্ৰব্লেম দি আছে তথাপিতো আপোনালোকৰ মৰমৰ কাৰণে গৈ আছো এতিয়া বহুতখিনি মৰম পাইছো তো আপোনালোকৰ পৰা যিমানখিনি মই গ'লো আজি তো আপোনালোকে চাই থাকক এতিয়া আমি এটা জায়গাত আছে বিশেষ এটা ইমান হেৰি নহয় তো বিশেষ এটা কাৰণত গৈ আছো আমি এটা জায়গাত তো চাই থাকক আপোনালোকক দেখাই আছো আমাৰ সাৰৰ দোকানত আইছো হুয়া ষ্টৰৰ পৰা এযোৰ গ্লাছ লং তাৰ মানে মোৰ এটা সাইডৰ ডিসপ্লে এটা বেয়া হৈ আছে তো এতিয়া বৰ্তমান গ্লাছ চাই আছো ইয়াত নাচাওঁ স্পেশাল কৰিব লাগে আমি স্পেশাল গেষ্ট তো আপোনালোকে আহক স্পেশাল ডিসকাউন্টত দিব দিবি না তই একদম 100% ডিসকাউন্টত দিবি আৰু আহি আছে আৰু একজনে ল'ব আমি চাই লওঁ আগতে আপোনালোকক দেখাই আছো রাইডার পালো এতিয়া বৰ্তমান পুরা রাইডার এই যে ওলাই গল আমাৰ কাষেদি সব গাইস এবিলাক রাইডার বিলাক গৈ আছে আজি পুরা রাইডার রাইড কৰিব কাৰণে সব মজা লাগিছে একদম পুরা রাইডার ঠান্ডার বাট লৈ বলে রাইডার ইয়ো পুরা রাইডার মজা লাগে এই যে পুরা রাইডার যাই আছে গাৰো হিলস রাইডার না আহি পালো বাকি কিজনেই ইয়া যাই আছে চাই আছে তো এতিয়া বৰ্তমান এই কিবা জুমি চাই ইয়া কিবা ওলাই লল তো এই ৰাজু ওলাল তো ময়ো ওলাও বিয়াত গৰম ইয়াতে ভিতৰত বাপা ঠাণ্ডা দিনৰ মানে প্ৰভাৱে পৰা নাই ধুপ কৰি আমাৰ বিদ সাউন্ড হ'ব কেমেৰা তো এতিয়া বৰ্তমান আমি আহি পাইছোহি আজি আমি তাৰ মানে বিশেষ এটা উদ্দেশ্য লৈ আহিছো ইয়াতে যেহেতু মোৰ এটা বহুত পুৰণি এটা মানে ভাবিছো দিছিলো লকডাউনৰ আগতে যে ইয়াতে যিখিনি বান্দৰ আছে তো লকডাউনত বহুতখিনি মানে হেৰি পোৱা নাছিলে কাৰণ আমি মানুহখিনিয়ে এনেকুৱা অৱস্থা তো মই হিতুতে চিন্তা কৰিছিলো লকডাউন বাট কিছু অসুবিধাৰ কাৰণে মই আহিব পৰা নাছিলো বাট ভাবি যেহেতু থৈছো তো ভাবি থোৱাৰ কাৰণে এতিয়া বৰ্তমান ইয়াতে আহিলো অলপ কল লৈ আহিছো আমি কেইছৰামান কল আহিছো আমি লগ হৈ পেলাই তো লগ হৈ আহি এতিয়া বৰ্তমান আজি দিম তো ফাইনালি আজি যোনটো মই ভাবি থোৱা কথাটো আজি হ'ল তো আমি আহিছো ৰাহুল দা মই তাৰপিছত কিৰণ এনেকৈ কৰি আহিছো কেইজনমান তো দেখো हम लोग ये हमारा आज का ड्राइवर उस दिन था दूसरा ड्राइवर आज का ड्राइवर ये है देखो पूरा चश्मा बसमा लगा के हाँ एकदम झकास बोले तो झकास नमुना देखছা না মন্দিৰত আছে মন্দিৰত আহি ইয়াতে কি কৰিব লাগছে চা এই যে কি কোনটা এই হেতু আনি কেনাকে ইমান ওজন ওই লাগে গলনি ধৰি ৰাখ নয় ওচো অলপমান এনেকে লৰাই সিনেমেটিক এমএলএ কই না কি লাগে জানে এইটা খালি উঠিবা আমি গ্র্যান্ড এন্ট্রি কৰিলো আমি বৰ্তমান নামিলো গাড়ীৰ পৰা তো নামি পেলাই এতিয়া যাওঁ এইখন গেটখন এইপিনে বাহিৰত পুৰা একদম কিবা গাড়ী ঘূৰি কৰি আছে একদম এতৰ তো এইটো চাওক ওপৰত পুৰা সূৰ্য ৰ'দ ধুনীয়া পৰিৱেশ টুক্ৰেশ্বৰী মন্দিৰ আমাৰ গোৱালপাৰাৰ এটা ঐতিহ্যমণ্ডিত পীঠ হয় আমাৰ টুক্ৰেশ্বৰী মা টুক্ৰেশ্বৰীৰ তো ইয়াৰ পৰাই
এন্ট্ৰি হয় মেইন মন্দিৰলৈকে আমি যাই আছো আপোনালোকে চাই থাকিব ইয়াতে এটা পৰিৱেশ ভাল লাগে যে মন্দিৰটোত বহুত বান্দৰ আছে আৰু বান্দৰৰ যোনটো ৰজা আছে ইয়াতে ইয়া দেখিছে কাহিনী আছে ইয়াতে বহুত কাহিনী আছে প্ৰসাদ লৈ আছো এই যে খুৰাই দি আছে মন্দিৰৰ প্ৰাংগণতে ইয়া থলি পূজাৰ সামগ্ৰী সকলো সামগ্ৰী ইয়াতে সকলো সামগ্ৰী পাইতো না পূজাৰ সামগ্ৰী এই এতিয়া বৰ্তমান খুৰাই দি আছে ঘি চাকি বাতাসা বুট ধূপ যিমানখিনি ধূপ আৰু এপেকেট দিব খুৰা এইকেইটা বা কি কৰি আছে নাজানো আৰু সব চিন্তা কৰিছে চাই থাকক আপোনালোকে এতিয়া বৰ্তমান এই খুৰাজনে এতিয়া লৈ যাই আছে পুৰা আমাক চ নৰখি চাই লওক পুৰা একদম সুন্দৰ পৰিৱেশ এই মেইন গেটখনত আপোনালোকক দেখাম মেইন গেটখনত দেখালেহে আপোনালোকে ভাল লাগিব এইটো মানে পাহাৰৰ ওপৰত আমাৰ শিৱশম্ভু বহি আছে তো আমি একদম ওপৰলৈকে যাম সেই পাহাৰৰ ওপৰলৈকে তো অলপ ৰ'দ পৰি আছে ইপিনৰ চাইডত পুৰা মানে ৰ'দ তো আজি মই বিশেষ কৰি যিমানকেইটা ভিডিঅ' আছে মই ভিডিঅ'কেইটাত অৱশ্যে মানে ফেচটো নেদেখাওঁ কাৰণ মোৰ ডিছপ্লেটো অলপ বেয়া হৈছে মানে বেয়া হৈ আছে তো তাৰ কাৰণে এতিয়া আমি ভৰি হাতখিনি ধুই লওঁ এইপিনে ভৰি হাত এই খুৰাই আমাক লৈ আহি আছে লাঠি নহ'লে কাম নহয় ইয়াতে এই দুখান ভৰি ধুব নাপায় বোলে এখন কৰি বান্দৰ দেখক বান্দৰ চাওক কিমান বান্দৰে মাংকি ৱৰ্ল্ড চবৰে একদম পুৰা বিন্দাছত আছে কৰিলোঁ আমি তো বৰ্তমান পূজা ভাগ কৰি পেলাই এতিয়া আমি ওপৰলৈকে যাম য'ত আমাৰ শিৱশম্ভু বহি আছে তো ওপৰলৈকে যাম এইটো চাওক এইটো প্ৰাংগণ হয় মই বেক কেমেৰা দি আপোনালোকক দেখাই আছোঁ ৰ'ব এয়া হ'ল প্ৰাংগণটো ইয়াতে আমি এতিয়া পূজা ভাগ দিলোঁ মা পাৰ্বতী মা ইয়াতে বিৰাজমান তো ইয়াতে আমি এতিয়া পূজা ভাগ দিলোঁ ইয়াতে বহুতখিনি বান্দৰ আছে দেখিছে আপোনালোকে অসংখ্য বান্দৰ তো বলক আমি এতিয়া যাওঁ ওপৰলৈকে যাওঁ আমাক এয়া খুৰাদেৱে লৈ যাব আমাক ওপৰলৈকে এতিয়া বৰ্তমান লৈ যাব তাতে ওপৰত যোনজন ৰজা আছে এই যিমানখিনি আছে ইয়াতে প্ৰজা হয় এইখিনি গোটেই প্ৰজা হয় এই টুক্ৰেশ্বৰী পাহাৰত মানে এখন সমাজ আছে বান্দৰৰ এখন সমাজ আছে তো এইখন সমাজতে দেখিছে গোটেইখিনি এটা পৰিয়াল হিচাপে থাকে তো ওপৰত যোনজন মেইন ৰজাজন থাকে তো ৰজাজনক পতা হয় ইয়াৰ পৰাই তো এতিয়া আমি তালৈকে যাই আছোঁ দেখিছে পৰিৱেশটো ইয়াতে ধুনীয়াকৈ পাৰবিলাকো আছে চৰি আছে মানে এইটো প্ৰাকৃতিক যোনটো মনোমোহা পৰিৱেশ আপোনাৰ আছে ইয়াত দেখিছে গোটেইখিনি এইটো এলেহুৱা ই পুৰা একদম টোপনি মাৰি আছে তো আগে যাই আছে আমাৰ ৰাহুল দা আমি এতিয়া বৰ্তমান মেইন তোৰণখন পাইছোঁ আমি য'ত শিৱৰ যোনখন তোৰণ হয় তো মেইন তোৰণখনলৈকে আমি এতিয়া বৰ্তমান গৈ আছোঁ আপোনালোকে দেখি পাই আছে চ' তোৰণৰ পৰা ইপিনেদি চিৰি দি যাব লাগিব বহুত ওপৰলৈকে উঠি যাব লাগে আমাৰ তো এইটো ধুনীয়া এটা বস্তু ভাল হৈছে যে আগত যেতিয়া মই আজিৰ পৰা মোটামুটি আপোনাৰ 20 বছৰৰ তো 20 বছৰ সেইখিনি সময়ত কেনেকুৱা আছিলে আপোনাৰ ইয়াতে শিলৰ আছিলে মানে এনেকুৱা চিৰি নাছিলে তো এইখন প্ৰাংগণখন দেখিছে ধুনীয়া সুন্দৰ প্ৰাংগণ পৰিৱেশ ধুনীয়া একদম ৱেলকামিং যোনখন আছে পৰিৱেশটো ধুনীয়া আপোনালোকে দেখি পাইছে তাৰপিছতে এইপিনে মন্দিৰ হয় মা পাৰ্বতী মা টুক্ৰেশ্বৰী অন্যতা নাম এখন পীঠ হয় এইখন টুক্ৰেশ্বৰী পীঠ তো শেষ কৰি মই দেখাব পৰা নাই কাৰণ মই ব্লেক চশমা লৈ আহিছোঁ আৰু মই ব্লেক চশমা একচুৱেলি নিপিন্ধোঁ তো মোৰ যিহেতু চশমা আছে পাৱাৰৰ চশমা আছে তো সেইযোৰে মই যিহেতু পিন্ধোঁ কাৰণ নিপিন্ধিলেও নহয় কাৰণ মোৰ আজি অলপ চকুত ইনফেকশ্যন হৈছে চকুটোত মোৰ অলপ ইনফেকশ্যন হ'ল কি হ'ল কেনেকৈ হ'ল নাজানো কিন্তু মে বি ৱেডাৰৰ কিবা প্ৰব্লেম বা ধূলি বালিৰ কাৰণে হ'ব পাৰে তো দেখিছে মোৰ পিছপিনে চাওক সুবিশাল শিলৰ বহুত ডাঙৰ শিলৰ কাষে আপোনাৰ ৰাস্তা যোনটো ৰাস্তা দি আমি এতিয়া বৰ্তমান যাম তো দেখা পাইছে না এই যে এটক ৰিপৰ্টাৰ নিচিনা লাগছে না পুৰা একদম এই যে আমাৰ ৰিপৰ্টাৰ কেইটা পুৰা একদম ৰিপৰ্টাৰ কেইজন আহি আছে আমাৰ এই যে ওপৰত যাই আহিলি হা আরেকবার তো লাঠিটা মোক দিয়া না নেতা ক'ত দে তোক এতিয়া দি মোক
অতি আছে চ' এই বাবু আমাক লৈ যাব আৰু একবাৰ ওপৰত যাব বুলি তো ইয়াকো লৈ যাম আমি এইবাৰ আপোনালোকে ভিউ চাওক আমি ওপৰত যোৱা নিচিনা লাগি আছে ভগৱানক এতিয়া সাক্ষাৎ ভগৱানক দেখা কৰিবলৈ আমি যাই আছোঁ ভিউ চাওক এনেকৈ কৰি যাম তাৰ আগতে আমি ভোলেনাথক লগ পালোঁ শিৱ বাবা ভাগৰ লাগে বহুত ভাগৰ লাগে ওম নমঃ শিৱায় নমো নমঃ এটা টাইমত এইটো চিৰি নাছিলে মাটি দি এনেকৈ কৰি যাব লগা আছিলে তো এইটো শিলত উঠিবলৈ মানে এটা হেৰি লাগিছিলে তো এতিয়া বৰ্তমান চাওক ইয়াৰ পৰা ভিউ চাওক আপোনালোকে ভিউ এইপিনে আমি আকৌ ওপৰত উঠি যাব লাগিব ভগৱানক দৰ্শন কৰিব লাগিলে কষ্ট হ'বই তাৰ লগতে আপুনি প্ৰকৃতিৰ লগতো থাকিব পাৰিব চাওক সুবিশাল পাহাৰ এইডাল গছডাল মৰি গ'ল বেয়া লাগে এনেকুৱা ডাঙৰ গছ যেতিয়া মৰি যায় মোৰ বিশেষকৈ বেয়া লাগে মই সেইকাৰণে বাৰে বাৰে কওঁ এইটো চাওক পাথৰটো এয়াহেঁতে গৈ আছে আগুৱাই যাই আছে বস্তু আপোনালোকক বিশেষ দেখাওঁ দেও এইমাত্ৰ গৈ গ'ল এই শিলটো সুবিশাল পাথৰটো দেখিছেনে শিলটো এইটো পঞ্চপাণ্ডৱে জিৰণি লৈছিল পঞ্চপাণ্ডৱৰ শিল ইয়াতে পূজা ভাগ দিছিলে সেই তাতে মই যদি আপোনালোকক জুম কৰি দেখাওঁ আপোনালোকে দেখি পাইছে বোধহয় এয়া পঞ্চপাণ্ডৱ তাতে 5টা শিল আছে তো আপোনালোকে দেখিছে বহুত ভাগৰ লাগিছে দেই মোৰ মাতটো অলপ হেচপেচনি হ'ব ইয়াতে পূজা ভাগ দিছিল আৰু যোনে পূজা কৰিছিল শকত হৈ গৈছিল তলত শিৱ পঞ্চপাণ্ডৱ তাৰপিছত এতিয়া বৰ্তমানে আপোনালোকে সন্মুখত দেখি পাইছে গণেশ বাবাক দেখা পালোঁ দৰ্শন হ'ল গণেশ বাবাৰ ইয়াতে হ'ল গণেশ বাবাৰ বিৰাজমান কৰিছে বলক আমি এনেকৈ আগুৱাই যাই থাকোঁ এটা পবিত্ৰ স্থলত যদি আহে আপোনালোকে তো আপোনালোকে চাওকচোন ইয়াতে চাৰিওকাষে এয়া প্লাষ্টিকৰ বটল হয় পানী পিয়া লাগে আমাৰো এতিয়া পানী পিয়া লাগিছে আমি বটল অনা নাই যিহেতু কিন্তু পানী পিয়া লাগিলে বুলি আপোনালোকে যে য'তে ত'তে পানী বটলটো লৈ আপোনালোকে তলত যায় ডাষ্টবিন আছে আপোনালোকে ডাষ্টবিনত যাই পেলাব পাৰে বাট আপোনালোকে কি কৰে চাওক আপোনালোকে ইয়াতে পানী বটল কিবা বটল যথেষ্ট লেতেৰা কৰি দিছে পৰিৱেশখন আপোনালোকে চাফা কৰাৰ চিন্তা কৰক দেখিছেনে দুৰ্গা পূজা পিছতে আপোনালোকে চাওক ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ এটাত আপোনালোকে সেই বৰ্তমান বহুত ওপৰত আহি পাইছোঁ এয়া শিলত মা যেতিয়া শিৱ বাবাই কান্ধত যেতিয়া লৈ পেলাই মা পাৰ্বতী দেহ যেতিয়া লৈ সমগ্ৰ বিশ্বত ঘূৰিছিলে তেতিয়াতে ইয়াতে মাৰ যোনখন ভৰি তো ইয়াতে পৰিছিলে যেতিয়া শ্ৰীকৃষ্ণ বিষ্ণুৱে যেতিয়া সুদৰ্শন চক্ৰ দি মাৰ দেহটো কাটি আছিলে তো তাতে ইয়াতে মাৰ ভৰিখন পৰিছিলে তো তাৰ বাওফেৰাখন ন মাৰ যিহেতু বাওফেৰাখন ইয়াতে পৰিছিল আৰু ইয়াৰ পৰাই আমাৰ টুকুৰেশ্বৰী মা পাৰ্বতী মাৰ এটা পীঠ ইয়াতে আৰম্ভ হয় কামাখ্যা আছিলে কামাখ্যা তাৰ অলপ দূৰতে ইয়াতে মাৰ বাওফেৰাখন পৰিছে চাওক ইয়াতে সুন্দৰ পৰিৱেশ আমি বহুত ওপৰত আহিছোঁ কামাখ্যা মন্দিৰৰ দৰে এইটো এটা পবিত্ৰ মন্দিৰ হয় মাৰে এটা অংশ ইয়াতেও আছে তো আপোনালোকে আহক মোৰ যিমানখিনি দৰ্শক আছে সকলোৱে আহক চাব এবাৰ পবিত্ৰ স্থল হয় মই যিমান পাৰোঁ আপোনালোকক এনেকুৱা ধৰণৰ জেগা দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে চাওক নতুন নতুন জেগা ইয়াতে পৰিৱেশটো ধুনীয়া আপোনালোকে চাব পাৰে ভিউ ক'বচোন আপোনাৰ মন্দিৰ বিষয়ে কি ক'ম এইটোতো আগৰ দিনৰ মন্দিৰটো হয় তাৰপিছত আমি ৰজাৰ দিনৰ মন্দিৰটো যেতিয়া আমাৰ এখন দেউতা নাপায় দেউতাৰ কাৰণে দেউতাৰ বন্ধু মই আহিলোঁ মানে ইয়াতে পাৰ্বতী মাৰে বা ৰোপণ কৰিছে বা ফেৰাটো
আৰু মহাদেৱৰ খোজ আছে তাতে মাৰ জিভা আছে হয় এই তিনিটা বস্তু দেখিব আহে মানুহে এই টুকুৰেশ্বৰী পীঠত তো এইটো হ'ল টুকুৰেশ্বৰী পীঠ আমাৰ দেৱে ক'লে যে ইয়াতে শক্তিপীঠ হয় মা শক্তিপীঠ যেনেদৰে কামাখ্যা শক্তিপীঠ হয় তো ঠিক তেনেদৰে আমাৰ ইয়াতো মা পাৰ্বতী মাৰ ইয়াতে বাও ফেৰাখন পৰিছে আৰু শিৱ বাবা হয় ইয়াতে আপোনালোকে আহক ভক্তি মনেৰে আহক দৰ্শন কৰক মাৰ যিকোনো আশা আকাংক্ষা কামনা যিখিনি থাকে আপুনি লৈ আহক ইয়াতে সকলোখিনি বস্তু ইয়াতে আপুনি আশীৰ্বাদ মাৰ আশীৰ্বাদ সদায় ইয়াতে পাব তো ইয়াতে আছে শিৱ বাবাৰ ভৰিৰ খোজো আছে ইয়াতে প্লাছ আৰু মই আপোনালোকক দেখাইছোঁ যে পঞ্চপাণ্ডৱৰ যিখিনি দেখাইছোঁ আপোনালোকক যিহেতু পঞ্চপাণ্ডৱ আছে তলত তাৰপিছত গণেশ মই শিৱ বাবাৰো যোনটো আছিলে তলত আহি থাকোঁতে দেখাইছোঁ আপোনালোকক তো এতিয়া বৰ্তমান আমি ওপৰত আছোঁ মাৰ ইয়াতে জিভাও আছে আৰু বাও যোনখন ফেৰাখন হয় তো সেইখনো ইয়াতে মানে পৰিছে যিটো শ্ৰীকৃষ্ণ যেতিয়া সুদৰ্শন চক্ৰ যেতিয়া কাটিছিলে তো আপোনালোকে চাই থাকক যদি ভুল হয় কোৱাতে যদি মোৰ অলপ ভুল হয় তেনেহ'লে আপোনালোকে ক্ষমা কৰি দিব ভুল হ'ব যিহেতু নতুনকৈ যিহেতু কথা কোৱাৰ ইমান অভ্যাস নাই তো আপোনালোকে চাই থাকক এনেকৈ মাৰ যিখন জিভাখন যেতিয়া পৰিছিলে সুদৰ্শন চক্ৰটি যেতিয়া কাটিছিলে মাৰ জিভাখন এইখনেই হয় আপোনালোকে চাওক আৰু লগতে আমাৰ ভোলেনাথৰ যিখন ভৰি বাও ভৰিৰ খোজটো তো মই দেখাই আছোঁ ৰবা ধনক তাতে ডিষ্টাৰ্ব নেট এতিয়া বহুত ডিষ্টাৰ্ব দিয়ে জানেনে এয়া দেৱে লৈ যাই আছে মহাদেৱৰ বাও ভৰি এয়া দেখিছে বাও ভৰিখন ইয়াতেই খোজটো পৰিছিলে ইয়াতে এই আঙুলিৰো খোজ আছে ইয়াতে আছে আপোনাৰ খোজটো ধুনীয়াকৈ এতিয়া সি মোবাইল টিপিব তো আমি এতিয়া বাকীখিনিয়ে আছে কিবা কিবি ফটো চটো শ্বুট কৰি আছে বিশেষ কৰি মইতো ফটো নুঠোৱে তথাপিতো তো এতিয়া আমি নামি নামি যাই আছোঁ তললৈকে আমি দুজন অলপ আগতে আগুৱালোঁ অলপ ইয়াতে ৰেষ্ট লৈ লওঁ এয়া আছে এটা দুৱাৰ ৰক্ষক বুলি কয় এই দুজন এই দুৱাৰ ৰক্ষক দুজনে ইয়াতে ৰাখে ইয়াৰ পৰাই মানে আৰম্ভণি আৰু আমি এতিয়া যাওঁ তললৈকে বেয়া কথা নকবি মই ভিডিঅ' কৰি আছোঁ কিয় বেয়া কথা কওঁতে অখন এতিয়াও দি দিম নহ'লে এই মানুহটাই কিবা কিবি কয় মোৰ কিয় বেয়া খবৰতে এতিয়া আমি যাই আছোঁ এইয়া বান্দৰখিনিৰ কাৰণে কল লৈ আহিছিলোঁ আমি তো মই ভিডিঅ'ৰ আগতেই কৈছোঁ আৰম্ভণিতে তো এতিয়া আমি এই আহিছোঁ এতিয়া এহঁতৰ কাৰণে অলপ খোৱা খাদ্য দিবৰ কাৰণে এইয়া ওলাইছোঁ আমাৰ এতিয়া দিম আৰু হুলস্থুল নকৰে হুলস্থুল নকৰে হুলস্থুল নকৰে যুঁজাযুজি নকৰ যুঁজাযুজি নকৰ ৰ মই দিয়া নাই তহঁতক ভিডিঅ' কৰি আছোঁ এই যে দেখা পাইছে এতিয়া অট'মেটিক লক হৈ যায় তো দেখা পাইছে এতিয়া ফাইনেলি আমি কাৰ্যসূচীবিলাক কৰিলোঁ আৰু এতিয়া আছে গছপুলি ৰোপণ কৰিম এতিয়া আমি 3ডাল গছ আছে আৰু গছ ইয়াতে মন্দিৰ প্ৰাংগণতে ইয়াতে গছপুলি ৰুম গছপুলি ৰুই পেলাই এতিয়া আমাৰ আজিৰ কাৰ্যসূচীখিনি সমাপ্ত কৰিম আৰু লাহেকৈ কাৰণ এতিয়া বেলা ডুবি আছে তো ৰাতিপুৱাৰ পৰা আমি এতিয়া ভোজন গ্ৰহণ কৰা নাই যিহেতু তো এতিয়া লাহেকৈ কৰিম আৰু তো দেখি পাইছে আৰু আমাৰ পৰিৱেশটো এতিয়া এইপিনে ৰ'দ দি আছেতো এইয়া আমি ওলালোঁ এয়া দেখিছে দেৱতা বোলে নোসোমাই আমি এতিয়া কিবা খাই ল'ম এইফালে যায় জাং জাং কৰি থাকে তো আমি এতিয়া ওলালোঁ বান্দৰখিনিকো দিলোঁ দিয়াৰ হোৱাৰ পিছতে তাৰপিছত আমি অলপ সময় কথা চথা পাতিলোঁ তো অলপ বেয়া লাগিল যে ইয়াৰ ৰাজৰ অলপ এয়া দেখি পাইছে গাড়ীখনত অলপ মানে বান্দৰে এটেক কৰি দিলতো এটেক কৰি দিয়াতে তাৰমানে অলপ প্ৰব্লেম হ'ল তো গাড়ীখনৰ অলপ হেৰি হ'ল তো বেয়া লাগি আছে তো একো নহয় চাওঁ আমি কিবা এটা কৰি দিব পাৰোঁ যদি তালৈকে মানে যাই লয় ইয়াতো বহুত দূৰলৈকে দোকান নাই তো আমি ইমানতে ফিনিছ কৰোঁ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চাই থাকিব আপোনাৰ মৰমৰ চেনেল নয়ন ৰাজ ব্লগছ নেক্সট ভিডিঅ'লৈ আহি আছোঁ আকৌ এনেকৈ মৰম দি থাকিব চাই থাকিব